हेलो गाइस नमस्कार কি খবৰ সকলোৰে মোৰ চেনেলৰ উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এয়া ট্ৰেইন ষ্টেচনত দেখিটো অকনমান অনুমান কৰিছে যাব ওলাইছো আকৌ কৰিমগঞ্জলৈ ঘৰখন এৰি বহুত বেছি দুখত মানে বহুত বেছিয়ে বেয়া লাগিছে আৰু এতিয়া আহি দাদাই থব আহিলে আৰু বহি আছো এতিয়া মানে ট্ৰেইন হালৈ ৰখি আছিল আৰু ফাইনালি ট্ৰেইন আহি পালে তিনিওটাই লগ হৈ গলো আৰু এতিয়া আমাৰো মানে সিটিত বিচাৰি ললো বহি ললো দাদাহত গলগৈ ঘৰত আৰু ইফালে আমাৰ হিমু একদম ওপৰত উঠি লৈছে তাইক ফাৰ্স্ট উঠাই দিছো আৰু বেগ চেগো ওপৰতে উঠাই দিছো কাৰণ আমাৰ লগত ঘৰৰ কোনো মানুহ না যায় আমি তিনিওটাই গতিকে ফাৰ্স্ট টাইমৰ কাৰণে এনেকৈ গৈছো বহুত বেছি ভয় লাগি আছিল পাৰিম নে নোৱাৰিম এনেকুৱা কিবা বহুত চিন্তা হৈ আছিল তাৰ পাছত উঠিলো আৰু এতিয়া বাকিখিনি চাওকচোন কি হয় কষ্ট দেখিছেনে গাইস বহুত কষ্ট লাইফটো বহুত স্ট্ৰাগল কৰিব লাগিব আমিতো কৰাই নাই কৰিছো আধা কৰিছো 100 2% এতিয়া আমি খাওঁ হিমাশ্ৰীয়ে ধুনীয়াকৈ হিমু ডাৰ্লিঙে ধুনীয়াকৈ হেৰি বনাই আনিছে ভাজি আৰু ব্ৰেড লৈ তো এতিয়া খাই কিনে আমি যাম আৰু নিজৰ নিজৰ জেগাত চাম নাযাব পাৰোঁ তো চাই থাকিব আৰু যিখিনি পাৰোঁ দেখিব এয়া ৰুটি আলু ভাজি খাব লৈছোঁ আমি আৰু খাই বৈ শুই থাকোঁ আৰু যিহেতু চবেই এতিয়া শুব ল'লে আৰু চবেই নিজৰ নিজৰ চিটত বহি ল'লোঁ মই একেবাৰে ওপৰত লৈছোঁ গাইছ এইফালে হিমু আৰু তলত আছে প্ৰিয়ু ৰ'ব তাইকো দেখুৱাই দিওঁ নহ'লে তাই আকৌ বেয়া পাব নহয় এয়া তলত এয়া আৰু ওপৰত মই তাৰপাছত শুই দিওঁ ৰাতিপুৱা একেবাৰে লগ পাম গুড মৰ্নিং গাইজ মানে এয়া হৈছে ৰাতিপুৱা আৰু আমি এতিয়া পালোঁ হাফলঙৰ পাছতে আৰু এঘণ্টামান পাছত আমি পাই যাম মানে পালোৱে দিয়ক নামি দিলোঁ বাকী আৰু ভিডিঅ' কৰা নহ'ল এয়া পাই বহি আছোঁ এতিয়া মানে টমটমৰ কাৰণে ৰখি আছোঁ যিহেতু বেগ চেগ আছে কি কৈ আছিলোঁ কিবা কৈ আছোঁ তাৰপিছত ৰুমত বাৰু দেখুৱাই থাকিম চাই থাকিবচোন চকুতকো ফুলি এটা একদম অৱস্থা বেয়া আছিল কি হৈছে অৱস্থা ভাড়া তাকেইতো গাইছ আমি এতিয়া টুকুকত উঠি ল'লোঁ আৰু এতিয়া যাওঁ এতিয়াহে অকণমান মানে কথা চথা ক'ব পাৰিছোঁ গাইছ এনাৰ্জিৰ লগতে অকণমান নিজকে কণ্ট্ৰল কৰিব পাৰিছোঁ আৰু সেই ৰুমত যাই ব্ৰাছ চাছ কৰিম একো ব্ৰাছ চাছ কৰা নাই গাইছ আজি পূৰা ৰেষ্ট ল'ম ৰুম পাই গ'লোঁ কিন্তু কথাটো হৈছে কি গেটত তলা মৰা আৰু এতিয়া আমি ৰখিব লাগিব কি কৰিম আমি ইয়াতে পথৰে এৰি হৈ থাকোঁ নেকি তাৰপিছত বেগ চেগে এনেকৈ ইফালে থৈ দিছোঁ এইবিলাক ৰুমটোৰ পৰা আৰু অৱস্থা কি হৈছে সেই টিফিনটো গেলা গোন্ধ হয় বোলে এই ৰাতিপুৱা উঠাই নাই চাগে তাই আমি আহি কিনে এইবিলাক চব ঠিক ঠাক কৰিলোঁ মানে বিচনা চিচনা পাৰি দিলোঁ ধুনীয়াকৈ আৰু ইফালে হিমুই গা চা ধুই আহিলে আৰু প্ৰিয়ুই গা ধুব গৈছে আৰু প্ৰিয়ুৱে মজা গাখীৰ আনিছে গাইছে এতিয়া আমি গাখীৰ দিয়া চাহ আৰু চিৰা তাৰপাছত হামুদি থাকিম পেলালোঁ এই ডাষ্টবিন পেলাব যাব লাগিব তাৰপিছত চব বেডিং পত্ৰবোৰ ইয়াতে এনেকৈ ৰাখি থৈ দিছোঁ দিলোঁ আৰু প্ৰিয়ুক গৰম পানী কৰিব দিছোঁ গা ধুওঁ নহ'লে বেমাৰ লাগি যাব গাইছ কিবাকৈ ভাল পাইছোঁৱেই আৰু তাৰপাছত মই গা ধুব যাওঁ আৰু ধুই উঠিলোঁ এতিয়া ক্ৰীম চিম খানা নাই কিন্তু এতিয়া আমি খাম মানে নোৱাৰা হৈছোঁ আৰু ঘৰৰ পৰা অনা বস্তু চাব নেকি গাইছ একদম টোপলা দেখুৱাই আছোঁ ৰ'ব বেক কেমেৰা আৰু মোৰ অৱস্থাটো ইগন'ৰ কৰিব গাইছ ইগন'ৰ কৰিব গাইছ চাওক না পিঠাই চাবনে লাৰুৱে চাবনে কিয়ে চাব মাকাৰ কৰাই চাব চিৰা চাব নে চাউলে চাব একদম মানে এই নেমু চেমু চব আছে আৰু গাইছ গোটেইবোৰ কেইদিনমান আমি নিকিনিলেও হ'ব অকণমান খৰচ কমিব নে কি চাহ হ'ল চাহ খাওঁ এতিয়া জগন্নাথ মন্দিৰৰ প্ৰসাদ আৰু এতিয়া এইখিনি লৈছোঁ খাবৰ কাৰণে আমি আৰু চাহো আহি গ'ল লাল চাহ গাখীৰ আনিছিলোঁ ইমান ধুনীয়া গাখীৰ মানে প্ৰিয়ংকা আনিছিল কিন্তু ফাটি থাকিল এফালে চুঙা এফালে এইবোৰ দেখুৱাইছোৱে নহয় খাওঁ আৰু এফালৰ পৰা 3 hours later শুইছোঁ উঠিব মনে নাই বেয়া ঠাণ্ডাও লাগিছে আৰু মজা টোপনি আৰু কিন্তু ভোকো লাগিছে ৰাতিও খোৱা নাই নে ভাত সেইকাৰণে হিমুই মানে থাকিব পৰা নাই তাই একদম আমাক জগাই মেলি ৰেডি ক'তনো এই ক'লে সেনেকুৱা আছে নে অকলে বুলি চিন্তাতে চাগে নে বগা বুলি চিন্তাতে তাৰপিছত এতিয়া অকণমান আলু চালু চব বজাৰ কৰা নাই এনেই ওচৰৰ দোকানখনৰ পৰা আলু আনি আৰু কণী আনি এতিয়া সেই খাওঁ আৰু এতিয়া আমি দুটা চাহ খাব লৈছোঁ তাই চাহ নাখায় আমি দুটা চাহ খাওঁ এই পিঠা লাৰু ওলাই লৈছোঁ একদম আৰু
এতিয়া আমি আহিছোঁ ভাত বনাব গাইছ মানে 2টাই বাজিল কিন্তু পেটে নামানে নহয় গাইছ সেইকাৰণে আহি গ'লোঁ ইয়াত কণী তাৰপাছত কণীৰ আঞ্জাই বনাম আৰু বেছি কণীৰ আঞ্জাই বনাম বেলেগ একো নবনাওঁ এতিয়া আৰু ৰাতি চাওঁ আৰু কি হয় এতিয়া ফাইনেলি বহি ল'লোঁ ভাত খাবৰ কাৰণে এয়া ভাতৰ কাহিনীটো বহুত ভাল হৈছে আজি প্ৰথম দিনত আমি তিনিটাই কণীৰ আঞ্জা আৰু অকল ভাত আৰু মানে নেমু চেমু আছে দিয়কচোন সেইকেইটাতো থাকিবই আৰু গাইছ আমি অকণমান ছাতত আহিছোঁ মানে কাপোৰ আছিল কাপোৰখিনি নিব আহিলোঁ আৰু এতিয়া অকণমান ৰ'দতো বহিলোঁ আৰু কিমান আৰু শুই থাকিম এইফালে এইটোত নাচ উঠিলে গাইছ কিমান শুই থাকিম আৰু সেইকাৰণে অকণমান ইয়াতে ৰ'দত বহোঁ তাৰপাছত কি আৰু ভিডিঅ'টো কণ্টিনিউ নকৰোঁ দিয়ক শেষ কৰোঁ ইয়াতে তো বাই বাই আজিলৈ আমি ছাতৰ পৰা বঢ়িয়াকৈ ফটো উঠিম দে